নমস্কাৰ। আজি মই আকৌ আহিছোঁ মোৰ ড্ৰাগন ফ্ৰুট বাগানত। মই লাষ্ট ভিডিঅ' যোনটো আপলোড কৰিছিলোঁ সেই ভিডিঅ'টোত মই মোৰ মোবাইল নাম্বাৰ দি ৰাখিছিলোঁ। কিছুমান লগৰ বা কিছুমান ছাবস্ক্ৰাইবাৰ ভাইসকলে মোক সুধি আছে যে ড্ৰাগন ফুল বা ফল কেইবাৰ আহে ড্ৰাগন ফ্ৰুট গছত। মই আপোনালোকক আজি এইটোৱে দেখাব ওলাইছোঁ যে কিমানবাৰ ড্ৰাগন ফ্ৰুট গছত ড্ৰাগন ফুল বা ফল আহে। মই কিন্তু এনে 2 মাহ পিছত পাইছোঁ মোৰ ফুল বা ফলবোৰ, কিন্তু মই আপোনালোকক জনাব বিচাৰোঁ ড্ৰাগন ফুল বা ফল 6 মাহে আহে মিনিমাম। মই আপোনালোকক যোনটো ক'ব বিচাৰিছোঁ, এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট হয় ফুল অহা আৰু অক্টোবৰ নৱেম্বৰ মাহলৈকে ড্ৰাগন ফুল বা ফল গছত দেখা পোৱা যায়। তো আজি মই মোৰ ড্ৰাগন ফ্ৰুট গছৰ ওপৰত কেইবাৰ ফুল আহিছে এইটোৱে আপোনালোকক আজি দেখাব ওলাইছোঁ। তো বলক এটা এটাকৈ দেখুৱাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম মই যোনটো আপোনালোকক দেখুৱাই আছিলোঁ ইমান দিন, এইটো চাবই পাইছে যে ইয়াত কিমান ধুনীয়া ফলত এতিয়া পৰিণত হৈ গৈছে। এই ফলটো মিনিমাম ফুলৰ পৰা আজি 4 দিন হৈ আছে, চাবই পাইছে। ফুলটো পলিনেশ্যন কৰি দিয়াৰ পিছত 4 দিন বয়স হৈছে আজি। আৰু এই পিপৰবিলাকেই ড্ৰাগন ফুল বা ফলৰ কাৰণে বহুত প্ৰব্লেম কৰে, অসুবিধা দিয়ে ফুল বা ফলক। তো এই পিপৰবোৰ আঁতৰাবৰ কাৰণে হামলা বুলি এটা প্ৰডাক্ট পোৱা যায় মাৰ্কেটত, সেইটো আপোনালোকে আনি পেলাই স্প্ৰে কৰি দিব। পাৰ লিটাৰ পানীত 1 ml কৈ ল'ব। তো এই পিপৰবোৰ কেতিয়াও গছত নাহে। এই পিপৰবোৰেই ড্ৰাগন ফুল বা ফলবোৰত ৰসবোৰ খাই ইয়াৰ পৰা হালধীয়া কৰি ইয়াক পেলাই দিয়ে। তো সেইটো কাৰণে আপোনালোকে বাচিবৰ কাৰণে মাৰ্কেটত হামলা বুলি পোৱা যায়, সেই হামলা ঔষধটো পাৰ লিটাৰ পানীত 1 ml কৈ আপোনালোকে গুলি পেলাই এনেকুৱা ভাটিবেলা টাইমত স্প্ৰে কৰি দিব। তো প্ৰথমত মই যোনটো দেখুৱাব ওলাইছোঁ নাম্বাৰ 1ত এই চাব পাইছে, এইটো আহিছিল প্ৰথম প্ৰডাকশ্যন আপোনালোকে ক'ব পাৰে। প্ৰথম প্ৰডাকশ্যনৰ ফুলটো বা এইটো হৈছে ফল। ইয়াৰ লগত আৰু এটা আহিছে, সেইটোও মই দেখাই লওঁ। এইটোৱে প্ৰথম আহিছে। ইয়াৰ লগত যোনটো আহিছিল সেইটোও মই আপোনালোকক অলপ দেখুৱাব বিচাৰোঁ। সেই ফলটোৰ লগত এইটোও এটা আছে, চাব পাইছে। এই ফলটোও একেদিনাখনে মই পলিনেশ্যন কৰিছোঁ আৰু পলিনেশ্যন কৰাৰ ভিডিঅ'টোও মই আপলোড কৰি আপোনালোকক দেখুৱাইছোঁ। তো এই দুটা ফুল একেলগত পলিনেশ্যন কৰিছোঁ আৰু একেলগতেই পকিব, একেলগতেই হাৰভেষ্ট কৰি মই টেষ্ট ৰিভিউ আপোনালোকক কৰি দেখুৱাব পাম। তো নাম্বাৰ 1 বা প্ৰথম প্ৰডাকশ্যন যোনটো আপোনালোকে চাব পাইছে, এই ফলবোৰেই নাম্বাৰ 1 বা প্ৰথম প্ৰডাকশ্যন। এই ড্ৰাগন ফল বা ফুল যোনটো আপোনালোকে সুধিছে যে ফোন কৰি মোক, ফোন কৰাটো স্বাভাৱিক বা চবে নাজানে বুলি ফোন কৰি সুধি থাকে যে এই ড্ৰাগন ফল কিমানবাৰ হয় বা ফুল কিমানবাৰ হয় ড্ৰাগন ফ্ৰুট গছত। তো এই ড্ৰাগন ফ্ৰুট গছ কিন্তু আম, কঁঠাল, জামুক এইবিলাকৰ নিচিনা নহয়। যেনেকুৱা নেকি আম গছত এবাৰ যদি ফুল আহে, ধুমুহা বতাহ আহিলে গোটেই ফুলবোৰ যদি পৰি পেলাই শেষ হৈ যায় গছৰ পৰা, পিছত কিন্তু আৰু ফুল বা কুঁৱলী নাহে। কলি যদি নাহে বা ফুল যদি নাহে, তেতিয়াহ'লে কিন্তু নেক্সট টাইম আকৌ ফল আমাৰ সেই আম গছ, জাম গছ বা কঁঠাল গছৰ পৰা পোৱা নাযায়। তো ড্ৰাগন গছত কিন্তু তেনেকুৱা নহয়। যদি একেটা পৰিও গ'লে হয়, নেক্সট পিছৰ মাহত আকৌ কিন্তু এই ঠানিটোৰ পৰা মই ফুল দেখা পালোঁ হয়। এইটো কিন্তু ড্ৰাগন ফ্ৰুটৰ বৈশিষ্ট্য বা নিয়ম। তো এই ফলটো আৰু সেইফালে যোনটো আপোনালোকে চাবলৈ পাইছে, এই ফলটো, এই দুটাও কিন্তু একেলগতে পলিনেশ্যন কৰিছিলোঁ আৰু একেলগতে পকিব, একেলগতে হাৰভেষ্ট কৰিম। এইকেইটাই হৈছে মোৰ ড্ৰাগন ফল গছৰ প্ৰথম প্ৰডাকশ্যন। তো এইটো আৰু এই ফলটোৱেই প্ৰথম প্ৰডাকশ্যন হৈছে মোৰ। তো ছেকেণ্ড যেতিয়া নেকি 2 নম্বৰত আহিছে, সেইটোও মই আপোনালোকক দেখুৱাই আছোঁ। এইটো চাব পাইছে 2 নম্বৰত আহিছে। এইটো কিন্তু ক্ৰছব্ৰিড ভেৰাইটি আৰু এইটো যোনটো মই দেখুৱাইছিলোঁ এইটো কিন্তু মোৰাক্কান ৰেড ভেৰাইটি। এইবিলাক মোৰাক্কান ৰেড ভেৰাইটি কিন্তু বেছি ডাঙৰ নহয়, মিনিমাম 300 বা 400 গ্ৰাম হ'ব। হায়েষ্ট যদি ভালকৈ আমি সাৰ পানী দিব পাৰোঁ তেতিয়াহ'লে 500 গ্ৰাম হ'ব পাৰে। কিন্তু কেমিকেল স্প্ৰে কৰিলে 1 কেজিও হৈ যায়, সেইটো মই নকৰোঁ। মই নিজে খাম বা ঘৰৰ মানুহক খুৱাম, সেইটো কাৰণে যোনটো নেচাৰেলভাৱে আহিব সেইটোৱে মই গছৰ পৰা হাৰভেষ্ট কৰি খাম। তো এইটো হৈছে মোৰাক্কান ৰেড আৰু এইটো হৈছে ক্ৰছব্ৰিড ৰেড ভেৰাইটি। এই চাব পাইছে শ্বৰ্ট নেম, যোনে নেকি মোক এই গছটো পঠাইছিল সেই ইয়াত লিখি পেলাই পঠাইছে, CBR লিখা আছে, ক্ৰছব্ৰিড ৰেড। মানে এই ক্ৰছব্ৰিড ৰেডটো হৈছে ছেকেণ্ড প্ৰডাকশ্যন। চাবই পাইছে আজি এইটো পলিনেশ্যন কৰি দিম, এতিয়াৰ পৰাই ই ফুলিব আৰম্ভ হৈছে। ইয়াৰ ভিতৰৰ ষ্টিগমাটোও অলপ দেখা পোৱা গৈ আছে, চাবই পাইছে। এনেকুৱা যিদিনাখনেই হ'ব ফুলৰ, ড্ৰাগন ফুলৰ, আপোনালোকে গম পাব যে এই ড্ৰাগন ফুলটো ৰাতি পলিনেশ্যন কৰি দিব লাগিব বা এইটো পূৰা গোটেইটো ফুলি যাব। আৰু এটা মই আপোনালোকক জনাই দিওঁ, ইয়াৰ ওপৰত কিন্তু গিলাচ এটা দি দিলোঁ হয়, কিন্তু গিলাচটো দিয়াৰ কাৰণ হৈছে ৰাতি যদি বৰষুণ আহে, এই ওপৰৰ ফালেদি যদি পানীটো গুচি যায় তো ভিতৰৰ পলনখিনি গুচি যাব। পানী পাই পলনখিনি গুচি গ'লে মই ইয়াত পলিনেশ্যন কৰিব নোৱাৰিম, পিছত কিন্তু এই ফলটো বা এনেকুৱাকৈ ফলত পৰিণত নহয়। তো সেইটো কাৰণে মই এতিয়া বৰ্তমান মোৰ বাগানতে অলপ টাইম থাকিম, এইটো ফুলটো পলিনেশ্যন কৰি পেলাই পিছত মই ঘৰত যাম। তো সেইটো কাৰণে এতিয়া মই ইয়াৰ ওপৰত গিলাচ নিদিওঁ। মই যোনটো নেকি পলিনেশ্যন ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব।
এই ফুলটো হৈছে ছেকেণ্ড প্ৰডাকশ্যন আৰু এইটো হৈছে ক্ৰছব্ৰিড ৰেড ভেৰাইটি। এই ফুলটো চাবই পাইছে কিমান দীঘল হৈছে, এক বেগেটতকৈও দীঘল আছে, অধিক দীঘল। মোৰ হাতৰ আন্দাজত আপোনালোকে গম পাই আছে চাগে, চাবই পাইছে কিমান দীঘল আছে। এই ক্ৰছব্ৰিড ৰেড ভেৰাইটি যোনটো চাবই পাইছে, এইটো কিন্তু ফলটো বহুত ডাঙৰ হয়, যাৰ পৰা মই আনিছোঁ এই ড্ৰাগন ফ্ৰুট গছবোৰ। সিহঁতে মোক কৈছে মিনিমাম 500 গ্ৰামটো হ'বই বা 400 গ্ৰাম হ'বই, কিন্তু মই টপত লগাইছোঁ, মই 300 গ্ৰাম পালেও মোৰ কাৰণে ভাল। তো এই ফলটো মই জানো ডাঙৰ জাতৰ হয় বা ভালকৈ যদি সাৰ পানী দিওঁ তেতিয়াহ'লে 500-600 গ্ৰামো ফল এই ক্ৰছব্ৰিড ভেৰাইটিৰ পৰা পোৱা যায়। এইফালে চাবই পাইছে নতুন ঠানি আহিছে, তলৰ ফালে কিন্তু এনেকুৱা ঠানি আমি কেতিয়াও নাৰাখোঁ, এনেকুৱা ঠানি কাটি পেলাই আমি পেলাই দিওঁ। তো এনেকুৱা যদি ঠানি ৰাখে ছাইডৰ পৰা এনাৰ্জিবোৰ ভাগ হৈ যাব, আৰু ওপৰৰ ফালে যোনটো নেকি আমি ঠানিবোৰ ৰাখিছোঁ সেইবোৰ ঠানিত কিন্তু প্ৰডাকশ্যন কম হৈ যাব বা গ্ৰ'থ কমি যাব। তো মই যোনটো ক'ব বিচাৰিছিলোঁ এইটো হৈছে ছেকেণ্ড প্ৰডাকশ্যন। এতিয়া মই আপোনালোকক দেখুৱাব ওলাইছোঁ তৃতীয় প্ৰডাকশ্যন বা 3 নম্বৰত যোনবোৰ ফুল আহিছে সেইটো। তো অলপ আগুৱাই যদি যাওঁ এইটোক এৰি, তেতিয়াহ'লেহে মই দেখুৱাব পাৰিম। 3 নম্বৰত মই যোনটো দেখুৱাব ওলাইছোঁ চাবই পাইছে, এই চাক কিমান ধুনীয়া ফুলটো হৈছে, কিন্তু এই ফুলটো অলপ সৰু ছাইজৰ হৈছে। এইটো হৈছে ভিয়েটনাম ৰেড। এইটো সৰু ছাইজ হোৱাৰ কাৰণ এটাই, এইটো যেতিয়া নেকি ফুলটো হৈছিলে তেতিয়াৰ সময়ত বহুত ৰ'দৰ তাপ আছিলে, আৰু মোৰ গছবোৰৰ ওপৰত কিন্তু মই গ্ৰীণ শ্বেড নেট দিয়া নাই। তো গ্ৰীণ শ্বেড নেট নোপোৱাৰ কাৰণে এই ফুলটো গৰমৰ কাৰণে অলপ সৰু ছাইজ হৈ গৈছে। ইয়াৰ লগত আৰু এটা আহিছে, মানে এইটো 3 নম্বৰৰ প্ৰডাকশ্যন। 3 নম্বৰৰ প্ৰডাকশ্যনত এইটো এটা ফুল, আৰু ইয়াৰ লগত আৰু এটা আছে এইটো, আৰু যোনটো মই দেখুৱাই আছোঁ আৰু এটা চাবই পাইছে যে এইটো, এই দুটা ফুল কিন্তু একেলগত আহিছে আৰু একেলগতে পলিনেশ্যন কৰিব পাম বুলি মই আশা কৰিছোঁ। যোনবোৰ মই এতিয়া দেখুৱালোঁ এইকেইটা কিন্তু 3 নম্বৰ প্ৰডাকশ্যন। তো 4 নম্বৰত মই যোনটো প্ৰডাকশ্যন দেখুৱাব ওলাইছোঁ সেইটোও মই এতিয়া দেখুৱাওঁ। এইকেইটাক মই ভাবিছোঁ যে একেলগতে পলিনেশ্যন কৰিব পাম, এই দুটাও একেলগতে পকিব যদি একেলগত পলিনেশ্যন কৰি দিব পাৰোঁ। তো এইফালে এটা আহিছে ট্ৰেলিছত আৰু এইফালেও ট্ৰেলিছত এটা আহিছে, দুটাকো মই একেলগত পলিনেশ্যন কৰিব পাম বুলি আশা কৰি ৰাখিছোঁ। তো 4 নম্বৰত যোনটো প্ৰডাকশ্যন মই দেখুৱাব ওলাইছোঁ সেইটোও মই অলপ ঘূৰি পেলাই ইয়াত আহিব লাগিব। এই চাব পাইছে 4 নম্বৰৰ প্ৰডাকশ্যন। 4 নম্বৰৰ প্ৰডাকশ্যনৰ ফুলবোৰ চাবই পাইছে কিমান ধুনীয়াকৈ ওলাই আহিছে। এই ফুলবোৰ মই আশা কৰিছোঁ ডাঙৰ ফলত পৰিণত হ'ব, আৰু বিশেষকৈ এতিয়াৰ পৰা অলপ বৰষুণ পৰি পেলাই টেম্পাৰেচাৰ ডাউন হৈছে। বেছি যদি সূৰ্যৰ তাপ বা টেম্পাৰেচাৰ অধিক হৈ থাকে তেতিয়াহ'লে ড্ৰাগন ফুলবোৰ সৰু ছাইজ হৈ যায় আৰু ফলবোৰ সৰু ছাইজতেই পকিবৰ কাৰণে আৰম্ভ হয়। তো সেইটো কাৰণে যদি অলপ টেম্পাৰেচাৰ ডাউন হয় ফলটো অলপ বাঢ়িবৰ কাৰণে সহায় হয়। তো ফুলটোও যদি ডাঙৰ হয় তেতিয়াহ'লে ফলটোও ডাঙৰ হ'বৰ কাৰণে বাধ্য হয়। সেইটো কাৰণে অলপ টেম্পাৰেচাৰ ডাউন কৰিবৰ কাৰণে আপোনালোকে ওপৰত গ্ৰীণ শ্বেড লগাব পাৰে, নহ'লে স্প্ৰিংকেলাৰ পানী স্প্ৰে কৰিব পাৰে। তো এইটো যোনটো দেখুৱাই আছোঁ এইটো হৈছে 4 নম্বৰৰ প্ৰডাকশ্যন। মই 4 নম্বৰৰ প্ৰডাকশ্যন আপোনালোকক এইটো এটা দেখিব পাইছে। পিছত সেইফালে যদি যাওঁ সেইফালেও আছে, সেইফালেও দেখুৱাই আছোঁ ৰ'ব, সেইফালেও অলপ ঘূৰি পেলাই গৈ আছোঁ। এই চাক 4 নম্বৰৰ প্ৰডাকশ্যন এইফালেও আছে, এইফালে যোনবোৰ আছে এইফালেও কিন্তু বহুতবোৰে আহিছিল, কিন্তু এইফালেও কিন্তু বহুত আহিছিল, গোটেইবোৰ কিন্তু গছত বৰ্তমান নাই। গছত নাথাকাৰ কাৰণ এটাই, এটা ঠানিতে 3-4টাকৈ ফুল আহিছিল, সেইটো কাৰণে বাকী ফুলবোৰ সৰি পৰি গ'ল। ড্ৰাগন ফ্ৰুট গছৰ বৈশিষ্ট্য সেইটো, সি যেইটা ফুল ৰাখিব পাৰিব নিজৰ বয়স অনুযায়ী সেইটা ফুলেই ৰাখিব আৰু বাকীখিনি পেলাই দিব, হালধীয়া হ'ব লাহে লাহে আৰু সি পেলাই দিব। তো এইটো মই যোনটো দেখুৱাই আছোঁ এইটো হৈছে 4 নম্বৰৰ ফুল, আৰু ইয়াৰ লগত বহুতকেইটা আহিছে। এইটো এটা দেখুৱালোঁ, তাৰ লগত মই যোনটো দেখুৱাইছোঁ এইটো চাবই পাইছে। ইয়াৰ লগত মই সেইফালে যদি প্লেলিষ্টত যাওঁ তেতিয়াহ'লে আপোনালোকক আৰু দেখুৱাব পাৰিম। তো এইফালৰ পৰা ঘূৰি আহিছোঁ, এই চাব পাইছে ইয়াৰ লগত এইকেইটাও আহিছিল 4 নম্বৰত। মাজৰ যোন ফুলটো আপোনালোকে চাব পাইছে এই ফুলটো কিন্তু বিশেষকৈ নাথাকে, মই এতিয়াৰ পৰাই গম পাই আছোঁ। এইটো আৰু কেইদিনমান পিছত হালধীয়া হৈ পৰি যাব। এনেকুৱা যদি ফুল আহে তেতিয়াহ'লে মাজৰটো নিজৰ পৰাই, মই জানো নিজৰ পৰাই এনেকুৱাকৈ ভাঙি দিয়াটো ভাল। তো এনেকুৱাকৈ ভাঙি পেলাই আপোনালোকেও মাজৰ পৰা আঁতৰাই দিব, তেতিয়াহ'লে বাকী যোন দুটা আছে এই দুটাৰ গ্ৰ'থটো বা ফল দুটা ডাঙৰ হ'ব বুলি আশা কৰিছোঁ। তো এনেকুৱাকৈ আপোনালোকেও মাজৰ সৰু যোনটো থাকিব সেই সৰুটো আপোনালোকে এনেকুৱাকৈ ভাঙি পেলাই দিব। এইটো মই যোনটো দেখুৱাই আছোঁ এইবোৰ 4 নম্বৰত অহা ফুল। তো 5 নম্বৰত মই যোনটো আপোনালোকক এতিয়া দেখুৱাম, 5 নম্বৰৰ ফুলবোৰ কিন্তু মোৰ হালধীয়া আৰু বগাটো আহিছে। ৰঙাটো আহিছেই, বগা আৰু হালধীয়াটো আহিছে। মই হালধীয়া আৰু বগাৰ
গছবোৰ অলপ দাম বেছি বুলি কমকৈ কালেকশ্যন কৰিছোঁ। 5টা কালেকশ্যন কৰিছিলোঁ হালধীয়া আৰু 8টা কালেকশ্যন কৰিছিলোঁ বগা। তো তাৰ মাজত এতিয়া এইটো মই দেখুৱাই আছোঁ 8 নম্বৰৰ ফুল। এতিয়া সন্ধিয়া হ'ব ধৰিছে বুলি অলপ ফ'কাছটো কমকৈ হৈ আছে, আপোনালোকে মোক ক্ষমা কৰিব, মই জল্দি আহিব পৰা নাই মোৰ বাগানত। তো চাবই পাইছে এইবোৰ হৈছে 5 নম্বৰৰ ফুল। তো এই 5 নম্বৰৰ ফুলবোৰো বহুত একেলগত আহি আছে। ইয়াতে চাব পাইছে তিনিটা একেলগে আহি আছে। এইটো চাব পাইছে 1, 2, 3টাকৈ একেলগত আহি আছে। এই তিনিটাৰ পৰা কিন্তু 1 বা 2টাহে পৰিণত হ'ব ফলত, আৰু বাকীখিনি কিন্তু ইয়াৰ পৰা সৰি পৰি যাব। তো এইটো চাইছে জাম্বু ৰেড ভেৰাইটিৰ ফুলটো, আৰু ইয়াৰ পৰা অলপ আগুৱাই গ'লেহে মই আপোনালোকক হালধীয়া ভেৰাইটিটো আৰু বগা ভেৰাইটিটো দেখুৱাব পাৰিম। এইটো ছেকেণ্ড আহা, 3 নম্বৰত আহা। এইটো ছেকেণ্ড নহয়, এইটো 3 নম্বৰ, থাৰ্ড আহা এইটো। আৰু হালধীয়াটো মই যোনটো দেখুৱাব ওলাইছোঁ এইটো একদম সৰু, আপোনালোকে এতিয়া গম পাইছেনে নাই চাবই পাইছে, এইটো কিন্তু হালধীয়া। এই হালধীয়া ফুলটো দেখোঁতেই অলপ হালধীয়া কালাৰৰ, আৰু ৰঙা বা বগা যোনবোৰ ফুল বা ফল সেইবোৰৰ ফুলবোৰেই দেখিবৰ কাৰণে অলপ ৰঙা টাইপৰ। এইটো চাবই পাইছে প্ৰথমৰ পৰাই অলপ হালধীয়া ভাৱ। দিনত মই অলপ ডাঙৰ হ'লে পিছত আৰু এদিনাখন শ্বৰ্ট ভিডিঅ'ত দেখুৱাম, আপোনালোকে শ্বৰ্ট ভিডিঅ'বোৰ চাব। শ্বৰ্ট ভিডিঅ'টো বহুত ভাল ইনফৰ্মেশ্যন মই দি ৰাখোঁ। তো সেই ইনফৰ্মেশ্যনবোৰ যদি আপোনালোকে লয়, আপোনালোকৰ বহুত গছটো লগোৱাৰ সময়ত হেল্প হ'ব। মোৰ এই ভিডিঅ'বোৰ মই কিবা শিকিবৰ কাৰণে আপলোড কৰোঁ। যদি আপোনালোকে শিকিবৰ কাৰণে খোজে তেতিয়াহ'লে মোৰ এই চেনেলটো ফ'ল' কৰিব। তেতিয়াহ'লে আপোনালোকে ড্ৰাগন ফ্ৰুট গছ লগাবৰ কাৰণে কি কৰিব লাগে A to Z আপোনালোকে পাব। এই আজিৰ ভিডিঅ'টো মই যোনটো আপোনালোকক দেখুৱাই আছোঁ যে ড্ৰাগন ফুল কেইবাৰ হয় বা ড্ৰাগন ফল কেইবাৰ হয় ছিজনত, মই সেইটোৱে আপোনালোকক জনাই আছোঁ। ড্ৰাগন ফুল বা ফল কিন্তু 6 মাহ কণ্টিনিউ হৈ থাকে। 6 মাহৰ ভিতৰত 7 বাৰ বা 6 বাৰ প্ৰডাকশ্যন দিব পাৰে। মোৰ তাতে 5 বাৰ যদি ফুল আহিছে তেতিয়াহ'লে মই লগাইছোঁ মাত্ৰ 6 মাহ বয়স হৈছে মোৰ ড্ৰাগন ফ্ৰুট গছবোৰ। আৰু যোনে নেকি 2 বছৰ 3 বছৰ হৈছে যাৰ গছবোৰ লগুৱাই ৰাখা, তো সিহঁতৰ গছবোৰেতো মিনিমাম 6 বাৰ 7 বাৰ প্ৰডাকশ্যন দিয়েই। তো এইটো চাব পাইছে হালধীয়া 5 নম্বৰৰ। আৰু মই এতিয়া বগা ফুলটো দেখুৱাব ওলাইছোঁ। ইয়াৰ পৰা যদি মই অলপ আগুৱাই যাওঁ তেতিয়াহ'লে মই আপোনালোকক বগা ভেৰাইটিটো দেখুৱাব পাৰিম। তো বগা ভেৰাইটিটো যোনটো চাবই পাইছে যে এই ৰুট ষ্টকটোতো এটা ফুল আহিছে, আৰু ইয়াৰ পৰা যদি ওপৰৰ ফালে যোন ঠানিটো গৈছে যদি দেখুৱাও, সেই ঠানিটো ইয়াৰ পৰা যোন ঠানিটো গৈছে এইফালৰ পৰা এনেকুৱা হৈ এইফালৰ পৰা ঘূৰি পেলাই এনেকুৱাকৈ এইফালে আহিছে চাবই পাইছে। তো ইয়াতো দুটা একেলগত ফুল ওলাই আছে, আপোনালোকক মই ওচৰৰ পৰা দেখুৱাওঁ। চাবই পাইছে দুইফালৰ পৰা 2টা একেলগত ওলাই আহি আছে। এই এটা থাকিব আৰু এটা চাগে সৰি পৰি যাব। একো নাই, মই লগাইছোঁ মাত্ৰ 6 মাহ বয়স হৈছে, টেষ্ট কৰিব পালেই হ'ল। তো ইয়াত 2টা, তলৰ ফালে এটা আহিছে চাবই পাইছে, এই তলৰ ফালে এটা আহিছে। তো 3টা ফুলৰ পৰা এটা বা দুটা ফলত পৰিণত হ'লেই হ'ল। তো ইয়াৰ পৰা যদি অলপ সেইফালে যাওঁ, হালধীয়া ভেৰাইটিটোও মই আপোনালোকক দেখুৱাব পাৰিম। তো হালধীয়া ভেৰাইটিটো যোনটো এইটো ৰুট ষ্টকত আহিছে আৰু এটাই আহিছে, চাবই পাইছে। ইয়াৰো ফুলটো ধুনীয়া। ইয়াৰ ফুলটো যোনটো অলপ প্ৰথমৰ পৰাই দেখিবৰ কাৰণে হালধীয়া টাইপৰ, আৰু বাকী বেলেগ ভেৰাইটি যোনবোৰ আছে সেইবোৰ ফুলবোৰ দেখাত ৰঙা, যোনটো নেকি চব ভেৰাইটি বা গোটেইবোৰ ভেৰাইটিতেই দেখাত একেই। কিন্তু এই হালধীয়া ভেৰাইটিটোৰ ফুলটো অলপ দেখোঁতে হালধীয়া টাইপৰ, কিন্তু এইটোৱে আগত যাই ফুলত পৰিণত হ'ব, আৰু ইয়াৰ পৰাই মই হালধীয়া ফলটো পাম বুলি আশা কৰিছোঁ। তো ইয়াৰ লগত 5 নম্বৰত মই এইবোৰ দেখুৱাই আছোঁ। এইবোৰ যোনটো দেখুৱাই আছোঁ এইবোৰ কিন্তু 5 নম্বৰৰ ফুল, 5 নম্বৰ বাৰ এইবোৰ ফুল আহিছে। তো মই আপোনালোকক যোনটো ক'ব বিচাৰিছোঁ চাবই পাইছে চাওক, ইয়াত কিন্তু ফুলটো ৰঙা টাইপৰ। হালধীয়া আৰু বগাবিলাকতকৈ ইয়াৰ কিন্তু ফুলটো দেখোঁতে ৰঙা, হালধীয়াটোতো সেউজীয়া টাইপৰ আৰু হালধীয়াটোত অলপ হালধীয়া টাইপৰেই, কিন্তু এইটো যোনবোৰ ৰঙা ফুলবোৰ সেইবোৰ দেখোঁতেই ৰঙা। তো ৰঙা ফুলবোৰ আগত মানে ডাঙৰ হৈ পিছত ৰঙা ফলতে পৰিণত হয়। তো আজিৰ এই ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। আৰু মই আপোনালোকক জনাব বিচাৰোঁ, মই এতিয়া এই ক্ৰছবেৰী ভেৰাইটি ফুলটোক পলিনেশ্যন কৰি পেলাই মই ঘৰত গুচি যাম। তো এই ফুলটো বহুত ডাঙৰ চাইজৰ আহিছে, ফলটোও বহুত ডাঙৰ চাইজৰ পাম বুলি আশা কৰিছোঁ।